নমস্কাৰ। কবিতাৰ শিৰোনাম আই এম এ মেচিন। কবি ইন্দ্ৰজিৎ কলিতা। নীলা খামৰ চিঠিৰ ভাষা এতিয়া কোনে বুজিব? হিয়াৰ চুকত খাচি ৰখা মৰম আৰু আৱেগবোৰো যান্ত্ৰিকতাৰ ধোঁৱাই আগুৰি ধৰিছে। ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম নহ'লে নুফুলে প্ৰেম ঘটতল। আশা আৰু সপোনবোৰো ডিজিটেল হৈছে। জীৱন নামৰ ছফ্টৱেৰটো আপগ্ৰেড হৈ গৈ আছে। আহ, কি অসহ্যকৰ, কি যন্ত্ৰণাকৰ। কিমান আৰু আপডেট কৰিম জীৱনৰ এপবোৰ? ডাটাবোৰ শেষ হৈ আহিছে। সমস্যা নামৰ ভাইৰাছবোৰো দিনক দিনে বাঢ়ি গৈ আছে। লাইফটো হেং হ'ব ধৰিছে। যন্ত্ৰণাত চটপটাইছে মোৰ সেউজ প্ৰেম, আশা আৰু সপোনবোৰে। বিকজ নাও আই এম এ মেচিন। ধন্যবাদ।